Guys, welcome back to my channel আৰু আপোনালোকে চাই আছে কল্পনাৰ নগৰী। এতিয়া আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ উপন্যাস পাঠ নিৰিবিলি এক নীৰৱ কাহিনী। তাৰ আগতে কৈ লওঁ, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, সদায় ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নিৰিবিলি পাৰ্ট 5। দিনবোৰ গৈ থকাৰ লগে লগে ইউনিভাৰ্চিটিখন সন্ধ্যা আৰু ভাল লাগিবলৈ লৈছিল। এছেঞ্চিয়েলৰ হুলস্থুলীয়া আড্ডাবোৰৰ লগতে এমিউনিটিৰ চিনাকি চাহকাপ। এমিউনিটি ইউনিভাৰ্চিটি আন এক চিনাকি নাম। চৌহদটোত সোমাই বাওঁফালে ঘূৰিলে শ্বপ কমপ্লেক্স। প্ৰিয়াহঁত দুজনীমানে দি লোৱা নাম শ্বপ কম। কিতাপৰ পৰা বিস্কুট চানালৈকে, ম'মৰ পৰা শাক পাচলিলৈকে, ফুচকাৰ পৰা জুচলৈকে, কি নাই শ্বপ কমত। শ্বপ কমৰ আৰম্ভণিতে ইউনিভাৰ্চিটিৰ বিখ্যাত বাবেৰ দোকান। ৰুটি, চাহ, দৈ, আইচক্ৰীমৰ উভৈনদী। এই শ্বপ কমৰ শাৰীয়েই সন্ধ্যাৰ আন এখন প্ৰিয় ঠাই এমিউনিটি। চাবলৈ গ'লে এখন হোটেল, কিন্তু তাত থকাসকলৰ বাবে অফ ক্লাছত আড্ডা মৰা অন্যতম ঠাই এমিউনিটি। মূল ঘৰটোৰ সন্মুখতে যে গছ কেইজোপাৰ তলত ঘূৰণীয়া টেবুলকেইখন, কত যে হাঁহি, কত যে হুমুনিয়া, কত যে হেঁপাহৰ সাক্ষী এমিউনিটি। পিছে দিনৰ ভাগত প্ৰফেচাৰ সকলো বেছিভাগ ইয়ালৈকে অহাৰ বাবে এছেঞ্চিয়েলৰ উকিবোৰ খিকিন্দালিবোৰ ইয়াত শুনা নাযায়। এমিউনিটিৰ উপৰিও নিৰিবিলি নীৰৱ বতাহজাক আৰু বিশেষকৈ কাঞ্চনজংঘা হোষ্টেলৰ সন্মুখৰ পুলটো যেন সন্ধ্যাৰ অতি আপোন হৈ পৰিছিল। পুলটোত বহি কেতিয়াবা আবেলিৰ ঐশ্বৰ্যৰ বেলিটো চায়ে পাৰ কৰি দিয়া দে। গোটেই আকাশখনৰ লগতে সন্মুখৰ ফিল্ডখনো যেন ৰঙীন হৈ পৰে। বিদায়ৰ মুহূৰ্তটোও ৰঙীন কৰি যায় বাবেতো বেলিটোক ভাল লাগে। ক্লাছবোৰৰ লগতে লাহে লাহে তাই বহুতৰে লগত চিনাকিও হৈ উঠিছিল। পিছে সৰুৰে পৰা অসমীয়া মাধ্যমৰ ছাত্ৰী সন্ধ্যাৰ ক্লাছত কিছু ক্ষেত্ৰত অসুবিধাও নোহোৱা নহয়। গোটেই ক্লাছটোচোন তাই কিবা ভয়ে ভয়েহে পাৰ কৰে। তাৰ মাজতেই তাই এদিন ইমান দিনে অপেক্ষা কৰি থকা ক্লাছটো আহিল। MIL অৰ্থাৎ অসমীয়া ইলেক্টিভ পেপাৰ হিচাপে সন্ধ্যাহঁতে অসমীয়া নহ'লে অল্টাৰনেটিভ ইংলিছ ল'ব লাগে। সন্ধ্যাহঁতকে ধৰি তিনিজনী ছোৱালীয়ে অসমীয়া লৈছিল। তেজপুৰ বিশ্ববিদ্যালয়ত দুখজনকভাৱে অসমীয়া বিভাগ নাই। বিভিন্ন সমস্যাজনিত কাৰণত অহাই নাছিল। তাৰ পৰিৱৰ্তে এটি অসমীয়া অধ্যয়ন কেন্দ্ৰ আছিল। তাতেই সেইদিনা ক্লাছটো কৰোঁ বুলি গ'ল সন্ধ্যা, জ্যোতি আৰু প্ৰীতিশা। তিনিওজনীয়ে অসমীয়া মাধ্যমৰ পৰা অহাৰ বাবে একেই সমস্যাৰ সন্মুখীন হৈছে ক্লাছবোৰত। আজি যেন সিহঁতৰ ঘৰলৈকে উভতি আহিছে। তোমালোক MILৰ ষ্টুডেণ্ট নেকি বাৰু? অসমীয়া অধ্যয়ন কেন্দ্ৰত সোমাওঁতে বাইদেউ এগৰাকীয়ে সুধিলে। হয় বুলি মূৰ ডুবিয়ালে সিহঁতে। আহা বুলি কেবিনলৈ মাতি নিলে তেওঁ। তেখেত আছিল জুপিতৰা মেম, সন্ধ্যাহঁতৰ মিলৰ পেপাৰখন শিক্ষয়িত্ৰী। হাঁহিমুখীয়া মেমগৰাকীৰ লগত চিনাকি হৈ সন্ধ্যাহঁতৰ সঁচাই বৰ ভাল লাগিল। ইমান দিনে যেন এনেকুৱা এগৰাকী প্ৰবক্তাৰ বাবেই ৰৈ আছিল সিহঁত। মেমে সিহঁতৰ সমস্যাবোৰ শুনি এইবোৰ যে প্ৰথমে ইয়াত হৈয়ে আৰু লাহে লাহে শেষ হ'ব তাকো ক'লে। এনেতে কেবিনৰ দুৱাৰমুখত কাৰোবাৰ মাত। আহিব পাৰোঁনে? মেমে আহিবলৈ কোৱাত ল'ৰা এটা সোমাই আহিল। মুখখন চিনাকি, সন্ধ্যাহঁতৰ ক্লাছৰে। এতিয়াহে গম পালোঁ, তিনিজনী ছোৱালীৰ লগতে ল'ৰাজনৰো মিল আছে। MIL আছে। তোমাৰ নাম? জুপিতৰা, মেমে সুধিলে। ময়ূৰ কৃষ্ণ বৰুৱা, ঘৰ নগাঁৱত, চশমা পিন্ধা ল'ৰাজনে উত্তৰ দিলে। এইদৰে চিনাকি আৰম্ভ হ'ল সিহঁত চাৰিওটাৰে। কম সময়ৰ ভিতৰতে ঘৰৰ মানুহৰ দৰে হৈ পৰিল গোটেইকেইটা। মৰমীয়াল মেমগৰাকীক পাই সন্ধ্যাহঁতৰো যেন এক সকাহ পাইছিল। এসময়ত কিবা অসুবিধা হ'লে ক'বা বুলি কৈ সিহঁতক বিদায় দিলে মেমে। পাঠ্যক্ৰম পিছৰ ক্লাছৰ পৰা আৰম্ভ কৰিব। চাৰিওটা হাঁহি মুখেৰে ওলাল। দৈনিক ক্লাছ কৰাৰ উপৰিও লাইব্ৰেৰীত এপাক মৰাটো যেন তাইৰ অভ্যাসত পৰিণত হৈছিল। লাইব্ৰেৰীৰ সন্মুখৰ ফুলৰ বাগিচাখনে যেন তাইক হাত বাউলিহে মাতে। লাইব্ৰেৰীত সোমোৱাৰ আগতে গছবোৰৰ কাষলৈ গ'ল ফুলবোৰ শুঙি চাই সন্ধ্যাই। কেতিয়াবা আকৌ দুই এপাহি সৰা ফুল। সিদিনাও সৰি থকা ডালিয়া এপাহ বুটলি লৈছিল তাই। প্ৰিয়াই চিঞৰিছিল, আহিছানে তুমি ফুলেশ্বৰী? হাঁহি হাঁহি যাবলৈ লওঁতে সন্ধ্যাৰ চকুত পৰিল লাইব্ৰেৰীৰ চাইকেল ষ্টেণ্ডটোৰ কাষতে তলসৰা বকুল ফুল বুটলি আছে ছোৱালী এজনীয়ে। এবাৰত ফুলখিনি শুঙিও চাইছে। সন্ধ্যাৰ এনে লাগিল যেন নিজকে দেখিছে তাই। এই যান্ত্ৰিক মানুহবোৰৰ মাজত তেন্তে তাইৰ দৰে ফুল ভালপোৱা মানুহো আছে। নিজে আগবাঢ়ি গ'ল তাই। সৰা ফুল ভাল পোৱা? সুধি পেলালে সন্ধ্যাই। বহুত বেছি। তুমিও?
ঘূৰি চাই উত্তৰ দিলে। ওখকৈ মেলা চুলিৰ ছোৱালীজনীয়ে। সন্ধ্যাতকৈ ডাঙৰ হ'ব চাগে, মূৰ দুপিয়াই উত্তৰ দিলে তাই। ফাৰ্ষ্ট ইয়েৰৰ হ'বা চাগে। কি নাম? বৰ মৰম লগা বাজনীৰ মাতটো। সন্ধ্যা ৰাগিনী বৰুৱা। ইণ্টাৰগ্ৰেড MA ফাৰ্ষ্ট ছেম EFLৰ। বৰ ধুনীয়া নাম। অসমীয়া মাধ্যমৰ নেকি তুমি? পায়ে সুধিলে। আচৰিত হৈছিল সন্ধ্যা দুটা কথাত। প্ৰথমটো হ'ল যে তাই সঁচাকৈ অসমীয়া মাধ্যমৰ, বাজনীয়ে কেনেকৈ জানিলে। দ্বিতীয়তে যিখন ঠাইৰ কথাৰ মাজত ডেটছ ৱাই আদি নলগোৱাকৈ কথা শুনাই নাযায়, তাত আছামিজ মিডিয়ামৰ ঠাইত অসমীয়া মাধ্যম। হয়, তুমি কেনেকৈ জানিলা? সন্ধ্যাটো সন্ধ্যা বুলি কোৱা নাই যে। বাজনীৰ উত্তৰ শুনি হাঁহি ৰখাব নোৱাৰিলে তাই। দুয়োজনীয়ে হাঁহি উঠিল। ওঠৰ তলত তিলটো জিলিকি থকা বাজনীৰ হাঁহিটো বৰ ধুনীয়া। লাইব্ৰেৰীৰ ফালে খোজ ল'লে দুয়োজনীয়ে। বেচেৰি প্ৰিয়া চাকৈ ৰৈ ৰৈ আমনি পাইছে। পিছে ময়ো EFLৰে দেই, তোমাৰ ছিনিয়ৰ বায়ে ক'লে। তোমাৰ নামটো? চন্দ্ৰালী শৰ্মা। আকৌ লগ পাম দেই সন্ধ্যা, আহোঁ এতিয়া। প্ৰথম লগ পোৱাৰ উপহাৰ বুলি এয়া বকুল দুপাহকে লোৱা। আঁতৰি গ'ল বাজনী। কিয় জানো মনটো ভৰি গ'ল সন্ধ্যাৰ। মনৰ মিল থকা মানুহবোৰক এইদৰে লগ পালে এনেই মনটো ভাল লাগে। বায়ে দি যোৱা বকুল দুপাহি লৈ লাইব্ৰেৰীলৈ সোমাই গ'ল সন্ধ্যা। লাইব্ৰেৰীত আছামিজ ছেকশ্যনৰ উপন্যাসবোৰৰ মাজত সন্ধ্যাই যেন বিচাৰি পাইছিল এখন অন্য পৃথিৱী। মৰম ভালপোৱাৰ এটি সৰু কল্পনাৰ পৰিধিৰ মাজত তাই বান্ধি ৰাখিব খোজে নিজক। লাইব্ৰেৰীৰ লগতে সন্ধ্যাৰ সময়খিনিত সীমা, মনীষা, প্ৰিয়া, জুৰিহঁতৰ লগত ইউনিভাৰ্চিটি কেম্পাছত এপাক খোজ কঢ়াটো সন্ধ্যাৰ বাবে যেন অলিখিত নিয়ম। বৰ ভাল লাগে তাই এই সময়খিনি। দিনটোৰ ব্যস্ততাৰ অন্তত সকলো যেন ওলাই আহে সেউজীয়াবোৰৰ মাজত অলপ প্ৰশান্তি বিচাৰি। প্ৰাণ চঞ্চলা হাঁহিৰ কোলাহলে সময়খিনিক যেন অধিক জীৱন্ত কৰি তোলে। কিন্তু জুনিয়ৰ হিচাপে সিহঁতৰ বাবে পদে পদে নিয়ম। গতিকে 7:30 বজাৰ আগতেই হোষ্টেলত সোমাবগৈ লাগে। অৱশ্যে এই নিয়ম জেনেৰেল ফ্ৰেছাৰ্ছলৈকেহে। সেইদিনা সীমাহঁতৰ লগত সন্ধ্যা খোজ কাঢ়ি আহিছিল। নিৰিবিলিৰ ফালৰ পৰা এপাক মাৰি আহি সিহঁত এচেঞ্চিয়েলত সোমাইছিলহি। সীমা আৰু জুৰিহঁতৰ প্ৰাগজ্যোতিকা হোষ্টেলটো সন্ধ্যাহঁতৰ হোষ্টেলৰ ঠিক বিপৰীত দিশৰ বাবে এচেঞ্চিয়েলতে ৰৈ সিহঁতে কথা মহলা মাৰিবলৈ ৰৈছিল। তেনেকুৱাতে হঠাৎ মনীষাই চিঞৰি উঠিল, হে অভিমন্যু, ক'ত যোৱা? সন্ধ্যাই তেতিয়াহে মন কৰিলে অভিমন্যুৰ লগত সিহঁতৰ ক্লাছৰ 4টামান ল'ৰা সেইফালে গৈ আছিল। এইজনীও যে কেলেনো মাতিব লাগে সেইকেইটাক মনতে ভাবিলে সন্ধ্যাই। সিহঁত আটাইকেইটা আগবাঢ়ি আহিল সন্ধ্যাহঁতক লগ দিলেহি। ক'ত যাবা আৰু? এনেই ফুৰিছোঁ। পিছে তোমালোকৰ কিবা হোৱাইটনাৰ কিনিব আহিছা নেকি? অভিমন্যুৱে এটা বিখ্যাত দুষ্টালি হাঁহি মাৰি সুধিলে। কথাটো সীমালৈ চাই কৈছিল যদিও কাক উদ্দেশ্যি কৈছে জানিবলৈ বাকী নাছিল কাৰোৰে। সেই উত্তৰটো সন্ধ্যাই দিলে। আহিয়ে আৰম্ভ আৰু ন? আৰে মইতো সীমাক সুধিছোঁ। কিছুমানে আকৌ এনেই লাগি যায় কিয় বাৰু? প্লিজ হা, ইমান বুৰ্বক কোনো নাই ইয়াত। কিয়? তুমি আছাচোন। আটাইবোৰৰ মাজত হাঁহি যোৱাৰ উঠিল। তোমাক যে মই কেতিয়াবা। সন্ধ্যাই শেষ নহওঁতে সীমাই কৈ উঠিল, হ'ব তোমালোকৰ কাজিয়া আজিলৈকে ইয়াতে শেষ কৰা। বাই দ্য ৱে, আমিতো ভাল চিনাকিয়ে হোৱা নাই ন? তাকেইতো, মই আৰিফ দেই, দি দিছোঁ চিনাকি। গুৱাহাটীৰ আৰিফে কৈ উঠিল। ক্লাছৰ এক্টিভ ল'ৰাটো সন্ধ্যাই অৱশ্যে চিনি পাইছিল, মাত্ৰ মাত বোলহে হোৱা নাছিল। মই অনুৰণ, ডিব্ৰুগড়ৰ। সন্ধ্যা যেন সেই মাতটোলৈহে ৰৈ আছিল। কথা বতৰাৰে সময়খিনি ধুনীয়াকৈ পাৰ হৈছিল। কম সময়তে চিনাকি হৈ থাকিল গোটেইকেইটা। অভিমন্যু অনুৰণ পাটকাইৰ হোষ্টেলৰ। সন্ধ্যাই শুনিছে ইউনিভাৰ্চিটিৰ সকলোতকৈ ডাঙৰ হোষ্টেল হেনো সেইটো। নতুন হোৱাৰ বাবে দেখিবলৈ বৰ ধুনীয়া। অভিমন্যুৱে তাৰ বিখ্যাত কাইৰাৰে মাজে মাজে সন্ধ্যাক জোকাবলৈ নেৰিলে। সি আচলতে সন্ধ্যাহঁতৰ লগত একে প্ৰগ্ৰামৰ নহয়। ডিপাৰ্টমেণ্ট একে হ'লেও সি ইণ্টাৰগ্ৰেড BA BEDহে, অৰ্থাৎ 4 বছৰীয়া কোৰ্চ। কিন্তু ইণ্টাৰগ্ৰেড MA হোৱাৰ বাবে সন্ধ্যাহঁতৰ 5 বছৰ। 4 বছৰহে থাকিম বুজিছা মিছ বৰুৱা। মিছ কৰিবানে মোক লাষ্ট ইয়েৰত? গৰজে পৰিছে। মুখৰ ভিতৰতে উত্তৰটো দিলে অভিমন্যুৱে। ঠিকেই শুনিলে। বাৰু দেখা যাব। চাবাচোন মোৰ ফেয়াৰৱেলত তুমিয়ে চবকে বেছি কান্দিবা। বাহ, ইমান কনফিডেঞ্চ ক'ৰ পৰা আনা তুমি? সন্ধ্যাই ৰান্ধিলে। সন্মুখত ইমান ধুনীয়া ছোৱালী থাকিলে কনফিডেঞ্চটো নিজে নিজে আহিয়ে যায় ন। আকৌ তাৰ চকুত হাঁহি, লগত গোটেইখিনিয়ে চিঞৰত মুখৰিত হৈছিল এচেঞ্চিয়েল। খং উঠিছিল সন্ধ্যা।
ফ্লাৰ্টিঙৰো এটা সীমা থাকে মানে ই যে চবতে অভাৰ ইতিমধ্যে 7:15 হৈ গৈছিল বাবেই সন্ধ্যাহঁত যাবলৈ সাজু কিয় জানো যোৱাৰ আগত কোনেও নুশুনাকৈ সন্ধ্যাই এবাৰ অনুৰণক আকৌ সুধিলে তোমাৰ নামটো কি কৈছিলা অনুৰণ ৰণ বুলিও মাতিব পাৰিবা এতিয়া মিচিকিয়া শান্ত হাঁহিৰে উত্তৰ বাপৰে ল'ৰাৰ ইমান লাজ সেয়ে প্ৰথম দেখিছোঁ মনতো ভাবিলে সন্ধ্যাই সিহঁত যোৱাৰ পিছত কিবা অলপ ভাল লগা ৰৈ গৈছিল ফোন লৈ আগবাঢ়ি গৈছিল সন্ধ্যা এচেঞ্চিয়েলত বাজি আছিল আবেগে ওচপা গীতটিৰ প্ৰথম গলিটো নতুন ফাগুন মোৰ নামি আহা চকুতে নামি চুমা দিয়া আজিৰ বাবে এয়াই আপোনালোকে যদি ভিডিঅ'টো উপভোগ কৰিলে তেনেহ'লে লাইক কৰিব আৰু কেনে পালে ক'বলৈ নাপাহৰিব কমেণ্ট বক্সত আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই পুনৰ এদিন লগ পাম বাই বাই